Good morning students. আজি স্থানাংক জ্যামিতিৰ সহায়ত ত্ৰিভুজৰ কালি নিৰ্ণয় সূত্ৰটো আলোচনা কৰিম। মই ইয়াৰ কাৰণে এই চিত্ৰ আঁকিছোঁ যে এইটো ত্ৰিভুজ লৈছোঁ, এইটো ABC ত্ৰিভুজ। এই ABC ত্ৰিভুজৰ A, B আৰু C বিন্দুৰ স্থানাংক ক্ৰমে ধৰিছোঁ x1, y1, x2, y2 আৰু x3, y3। এই ত্ৰিভুজটোৰ আমি কালি এতিয়া নিৰ্ণয় কৰিম, তোমালোকে চাই যাবা। মই এই অংকটো আগতীয়াকৈ কৰি লৈছোঁ, এতিয়া মই তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিম। মই কি লিখিছোঁ, ধৰা হ'ল ত্ৰিভুজ ABC ত্ৰিভুজৰ A, B আৰু C বিন্দুৰ স্থানাংক ক্ৰমে x1, y1, x2, y2 আৰু x3, y3। দেখিছা নহয়, মই ধৰিছোঁ এই বিন্দুবিলাকৰ স্থানাংক x1, y1, A ৰ স্থানাংক x1, y1, B ৰ স্থানাংক x2, y2, C ৰ স্থানাংক হৈছে x3, y3। বি বিন্দুৰ পৰা চিত্ৰ চাই যাবা, বি বিন্দুৰ পৰা এক্স অক্ষৰ ওপৰত বা OXৰ ওপৰত কি লম্ব টানিছোঁ, BL OXৰ ওপৰত লম্ব টানিছোঁ। AM এ বিন্দুৰ পৰা শীৰ্ষবিন্দুৰ পৰা OXৰ ওপৰত AM লম্ব টানিছোঁ। তাৰপিছত CN চি বিন্দুৰ পৰা OXৰ ওপৰত CN লম্ব টনা হ'ল। এতেকে OL ইজিকুৱেল টু কি হ'ব, x2। চোৱা, বি বিন্দুৰ স্থানাংক ধৰিছোঁ আমি x2, y2, গতিকে x স্থানাংক হ'ব OL আৰু y স্থানাংক কি হ'ব BL, হয়নে নহয়? গতিকে OL ইজিকুৱেল টু কি হ'ব, x2 হ'ব। OM ইজিকুৱেল টু x1, এই চোৱা অৰিজিনৰ পৰা M বিন্দুলৈকে হৈছে x1, কাৰণ A বিন্দুৰ স্থানাংক ধৰিছোঁ x1, y1, চ' OM ইজিকুৱেল টু কি হ'ব, x1 হ'ব। একেদৰে ON ইজিকুৱেল টু কি হ'ব x3 হ'ব। একেদৰে BL, চোৱা BL ইজিকুৱেল টু কি হ'ব, y2 হ'ব, y স্থানাংক, বি বিন্দুৰ y স্থানাংক। AM ইজিকুৱেল টু কি হ'ব, y1 হ'ব, কাৰণ তাৰ y স্থানাংক কি ধৰিছোঁ আমি y1 ধৰিছোঁ। CN ইজিকুৱেল টু কি হ'ব y3, CN ইজিকুৱেল টু y3, এইটো হৈছে y স্থানাংক চি বিন্দুৰ, আমি ধৰিছোঁ y স্থানাংক কি y3। ঠিক আছে, এতিয়া LM ইজিকুৱেল টু এই LM এই অংশ যেটো এই LM ৰ দৈৰ্ঘ্য আমি উলিয়াম। LM ৰ দৈৰ্ঘ্য কি হ'ব, OM মাইনাছ কি OL। ভালকৈ চাই লোৱা, OM মাইনাছ OL। OM ৰ পৰা আমি OL খিনি বাদ দিলে আমি কি পাই যাম, LM পাই যাম। মই কি লিখিছোঁ, OM মাইনাছ OL ইজিকুৱেল টু x1 মাইনাছ x2। MN, এই MN কোনখিনি, এইখিনি MN এই ৰেখাখণ্ডডালৰ বা এই বাহুৰ দৈৰ্ঘ্য আমি কেনেকৈ উলিয়াম, ON মাইনাছ OM। চাই লোৱা, মই কি লিখিছোঁ, MN ইজিকুৱেল টু ON মাইনাছ OM ইজিকুৱেল টু x3 মাইনাছ x1, কাৰণ ON কি আছে x3 আৰু OM কিমান x1, গতিকে x3 মাইনাছ x1। একেদৰে LN এই বাহুডালৰ দৈৰ্ঘ্য LN ইজিকুৱেল টু কি হ'ব, ON মাইনাছ OL। মই কি লিখিছোঁ, ON মাইনাছ OL ইজিকুৱেল টু x3 মাইনাছ x2। বুজি পাইছা? এতিয়া চোৱা যে এই ত্ৰিভুজটোৰ কালি যে আমি উলিয়াম, এই টোটেল ফিগাৰ যিটো হৈছে সেই ফিগাৰৰ পৰা এই পৰ্চনখিনি, এইখিনি যদি আমি বাদ দি দিওঁ, এইখিনি যদি আমি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে ইয়াৰ কালিটো ওলাই আহিব। এতিয়া এই যে আমি লম্ব টানিছোঁ, BL লম্ব টানিছোঁ, তাৰপিছত AN লম্ব টানিছোঁ, CN লম্ব টানিছোঁ, এই গোটেইকেইটা 90 ডিগ্ৰী হৈ আছে, হয়নে নহয়? গোটেইকেইটা কোণ 90 ডিগ্ৰী হৈ আছে। এতেকে এই চতুৰ্ভুজৰ দুটা বিপৰীত বাহু সমান্তৰাল। এই চতুৰ্ভুজ যিটো আছে, মই চতুৰ্ভুজ দেখুৱাই আছোঁ, ABLM যিটো চতুৰ্ভুজ, এই চতুৰ্ভুজৰ বিপৰীত বাহু দুটা সমান্তৰাল হৈ আছে। এযোৰ বিপৰীত বাহু সমান্তৰাল, এই দুইটা কিন্তু সমান্তৰাল নহয়, এইটো ট্ৰেপিজিয়াম। একেদৰে ACNM সেইটো এটা কি চতুৰ্ভুজ, আৰু এই চতুৰ্ভুজৰ দুটা বিপৰীত বাহু সমান্তৰাল হৈ আছে, বাকী দুটা বাহু কিন্তু সমান্তৰাল নহয়, গতিকে ইউ এটা ট্ৰেপিজিয়াম। একেদৰে BCA
এন এল যেটো তুমি চতুৰ্ভুজ দেখি আছা সেই চতুৰ্ভুজৰো তুমি চোৱা এই দুইটা বাহু কি আছে সমান্তৰাল হৈ আছে এই দুইটা সমান্তৰাল নহয় গতিকে ইও এটা ট্ৰেপেজিয়াম গতিকে আমি মোৰ ট্ৰেপেজিয়াম পালো কেইটা এইটো এটা ট্ৰেপেজিয়াম পাইছো এইটো এটা ট্ৰেপেজিয়াম পাইছো ইয়াতো এটা ট্ৰেপেজিয়াম পাইছো গতিকে এই তিনটা ট্ৰেপেজিয়ামৰ আমি কালি নিৰ্ণয় কৰিম আৰু সেই এই তিনটা ট্ৰেপেজিয়ামৰ পৰা আমি ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিম কেনেকৈ নিৰ্ণয় কৰিম চোৱা প্ৰথমে কি কৰিম যে ট্ৰেপেজিয়াম এ বি এল এমৰ কালিটো লৈছো তাৰ পিছত এ চি এন এমৰ কালি লম কালি মানে কি এই এৰিয়াখনি এই যেটো কভাৰ কৰিছে এৰিয়া এইখিনি কালি বুলি কয় ক্ষেত্ৰফল এই ক্ষেত্ৰফলখিনি যদি আমি একেলগে যোগ কৰি দিওঁ গতিকে টোটেল ফিগাৰটোৰ ক্ষেত্ৰফল আহি আছে হয় নে নহয় তাৰ পৰা আমি এই ট্ৰেপেজিয়ামৰ কালিটো আমি কি কৰি দিম মাইনাস কৰি দিম তাৰ মানে এইখিনি টাই আমি কি কৰি দিম বাদ দি দিম বাদ দিলে আমাৰ এই ত্ৰিভুজৰ টাইখিনি আমাৰ থাকি যাব আৰু এইখিনি অটোমেটিক ওলাই আহিব বুজি পাইছা মই কি লিখিছো চোৱা area of triangle ABC is equal to area of trapezium ABLM so assamese ABLM plus কি লিখিছো area of trapezium ACNM তুমি চোৱা ACNM এই ট্ৰেপেজিয়ামৰ কথা কৈ আছো এইটো ট্ৰেপেজিয়ামৰ কথা কৈ আছো ACNM মাইনাস মই কি মাইনাস কৰি আছো এৰিয়া অফ ট্ৰেপেজিয়াম BCNL এইখিনি মই যে কৈছো মই মাইনাস কৰি দিম BCNM এই এৰিয়াখিনি মই কি কৰি দিম মাইনাস কৰি দিম মাইনাস কৰিলে আলটিমেটলি আমাৰ এই ত্ৰিভুজৰ এৰিয়াটো থাকি যাব ঠিক আছে আচ্ছা এতিয়া মই কি লিখিছো এৰিয়া অফ ট্ৰেপেজিয়াম ABLM = কি লিখিছো হাফ ইনটু BL plus AM within bracket into LM BL plus AM চোৱা কোনখিনি BL এই BL হৈছে এইটো ট্ৰেপেজিয়ামৰ এটা বাহুৰ দৈৰ্ঘ্য আৰু AM সমান্তৰাল বাহু যি দুটাৰ সমষ্টি জোখৰ সমষ্টি পূৰণ কি উন্নতি ট্ৰেপেজিয়ামৰ কালি কি আছিল হাফ ইনটু সমান্তৰাল বাহুজোৰৰ জোখৰ সমষ্টি ইনটু উন্নতি ইয়াত কোনটো হ'ব LM হ'ব উন্নতি হাইট গতিকে LM মই কি লিখিছো হাফ ইনটু BL plus AM within bracket into LM একেদৰে ট্ৰেপেজিয়াম ACNM ৰ যেটো কালি কি হ'ব চোৱা ACNM ৰ সমান্তৰাল বাহু দুডাল কি আছে AM আৰু কি CN হয় নহয় গতিকে কি লিখিছো হাফ ইনটু CN plus কি AM into উন্নতি কি হ'ব এইটো MN হ'ব মই কি লিখিছো চোৱা হাফ ইনটু CN plus AM within bracket into MN মাইনাস মই এইটো ট্ৰেপেজিয়াম কোনটো ট্ৰেপেজিয়াম BCNL ট্ৰেপেজিয়াম সেই ট্ৰেপেজিয়ামৰ কথা কৈ আছো BCNL ট্ৰেপেজিয়াম ইয়াৰ কালি কি হ'ব চোৱা হাফ ইনটু BL plus CN into LN বুজি পাইছানে মই তাত লিখিছো চোৱা হাফ ইনটু BL plus CN into LN ক্লিয়াৰ হৈছে তোমালোকৰ এতিয়া আমি কি কৰো চোৱা এই BL ৰ খলনি কি পাম আমি BL = কি আছিল চাই লোৱা y2 হয় নহয় তাৰ পিছত AM = y1 আছিল তাৰ পিছত LM = আমি আগতে উলিয়াই থৈছো তোমালোকে প্ৰথমে মোৰ ভিডিও চাই তোমালোকৰ বহিত কথাখিনি লিখি লবা আৰু তাৰ পিছত মোৰ লেকচাৰটো চাবা তেতিয়া তোমালোকে শুনি যাবা তেতিয়া তোমালোকৰ সহজ হ'ব LM = কি হ'ব x1 - x2 এতিয়া মই কি লিখিছো চোৱা হাফ into BL plus AM = কি লিখিছো y2 plus y1 and LM = কি লিখা হৈছে x1 - x2 here you see LM = x1 - x2 তাৰ পিছত হাফ into কি y3 plus y1 CN plus AM ৰ খলনি কি লিখা হৈছে y3 plus y1 তুমি চোৱা CN কত আছে where CN = y3 আৰু AM কত আছে y1 so y3 plus y1 মই ইয়াত লিখিছো y3 plus y1 and MN = কি আছে x3 - x1 you see here MN = মই কি লিখিছো x3 - x1 similarly এই ট্ৰেপেজিয়ামৰ কাৰণে কি লিখা হৈছে চোৱা হাফ into BL plus CN তাৰ খলনি লিখা হৈছে y2 plus y3 you see BL কিমান আছে y2 দেখিছানে CN কিমান আছে y3 আছে
দেখিছা গতিকে কি লিখা হৈছে y2 প্লাছ y3 আৰু ln ৰ সলনি কি লিখা হৈছে x3 মাইনাছ x2 ln চোৱা ln কি আছে x3 মাইনাছ x2 এতিয়া আমি এই কি পাইছো হাফ 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 সবতে হাফ আছে গতিকে হাফ এটা কমন লৈ ললো লোৱাৰ কাৰণে আৰু পূৰণ কৰি আছো চোৱা x1 এৰে y2 পূৰণ কৰিছো x1 y2 তাৰপিছত x1 এৰে y1 ক পূৰণ কৰা হৈছে x1 y1 মাইনাছ x2 y2 একেদৰে মাইনাছ x2 y1 বুজি পাইছা ইয়াত কি হ'ব x3 y3 তাৰপিছত x3 y1 আকৌ মাইনাছ x1 y3 আকৌ মাইনাছ x1 y1 হয় নহয় আৰু উইদিন ব্ৰেকেট যেহেতু এইটো ব্ৰেকেট আছে গতিকে এইটো ব্ৰেকেট থাকক আমি ব্ৰেকেটৰ ভিতৰৰ পূৰণখিনি ব্ৰেকেট ৰাখি পেলাই এই পূৰণ কৰি লওঁ যে x3 y2 পিছত x3 y3 চোৱা x3 y2 প্লাছ x3 y3 বুজি পাইছানে আকৌ ইয়াত আহিছোঁ চোৱা কি হ'ব মাইনাছ x2 y2 দেখিছা মাইনাছ x2 y2 আকৌ মাইনাছ x2 y3 মাইনাছ x2 y3 উইদিন ব্ৰেকেটত আছে কিন্তু মন দিবা কাৰণ ইয়াত মাইনাছ এটা আছে পিছত চিহ্নৰ সলনি হ'ব এতিয়া হাফ ইনটু এতিয়া কি কৰি আছো চোৱা x1 y2 চাই যোৱা x1 y2 x1 y1 মাইনাছ x2 y2 মাইনাছ x2 y1 প্লাছ x3 y3 প্লাছ x3 y1 আৰু এতিয়া কি হ'ব চোৱা কি আছে মাইনাছ ক'ত লিখিছিলোঁ মাইনাছ x1 y3 মাইনাছ x1 y1 আৰু এতিয়া কি হ'ব এই চিহ্নৰ সলনি হ'ব কি হ'ব মাইনাছ x3 y2 এইটো হৈ যাব মাইনাছ x3 y3 আৰু এই মাইনাছে কি হ'ব প্লাছ হ'ব কাৰণ ব্ৰেকেটৰ ভিতৰত আছে মাইনাছে প্লাছ কি হ'ব x2 y2 আকৌ মাইনাছে কি হ'ব প্লাছ হ'ব x2 y2 হ'ব এতিয়া চোৱা x1 y1 প্লাছ x1 y1 মাইনাছ x1 y1 মই কেনচেল কৰিছোঁ x1 y1 ৰ পৰা মাইনাছ x1 y1 আমি যদি বিয়োগ কৰোঁ শূন্য পাম সেইকাৰণে মই কেনচেল কৰিছোঁ এতিয়া কি হ'ব চোৱা প্লাছ x2 y2 মাইনাছ x2 y2 কেনচেল হৈছে তাৰপিছত প্লাছ x3 y3 মাইনাছ x3 y3 একেই কেনচেল হৈছে এতিয়া কি থাকিল যে হাফ ইনটু x1 y2 মাইনাছ x2 y1 প্লাছ x3 y1 মাইনাছ x1 y3 তাৰপিছত কি হৈছে মাইনাছ x3 y2 তাৰপিছত প্লাছ x2 y3 হাফ ইনটু এতিয়া কি কৰিছোঁ x1 থকা টাৰ্মবিলাক একেলগ কৰি লৈছোঁ হাফ ইনটু x1 y2 মাইনাছ x1 y3 প্ৰথমে এইটো কৰিলোঁ তাৰপিছত x2 থকা টাৰ্মকেইটা চাওঁ মাইনাছ x2 y1 হয় নহয় তাৰপিছত কি আছে x2 প্লাছ x2 y3 একেলগ কৰিলোঁ তাৰপিছত x3 টাৰ্ম কোনকেইটা আছে x3 y1 ইয়াত লিখিলোঁ তাৰপিছত x3 y2 মাইনাছ x3 y2 ইয়াতে লিখিছোঁ এতিয়া কি কৰিম ইয়াত x1 এটা x1 কমন ল'লোঁ কি হ'ব y2 মাইনাছ y3 হাফটো আছেই পূৰণ থাকিব ব্ৰেকেট দিবা তেতিয়া কি হ'ব x1 ইনটু y2 মাইনাছ y3 প্লাছ x2 কমন ল'লোঁ কি হ'ব y3 মাইনাছ y1 প্লাছ ইয়াত x2 কমন লৈছোঁ কি হৈছে y3 মাইনাছ y1 প্লাছ ইয়াত কি কমন লৈছোঁ x3 কমন লৈছোঁ y1 মাইনাছ y2 এইটো হৈছে ত্ৰিভুজৰ কালি নিৰ্ণয়ৰ সূত্ৰ এই সূত্ৰ ব্যৱহাৰ কৰি আমি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম কোনটো ত্ৰিভুজ যোনটো ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ স্থানাংক ভালকৈ বুজি ল'বা যোনটো ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ স্থানাংক কি লিখিছোঁ এইটো স্থানাংক কিমান x1 y1 যিকোনো নাম দিব পাৰা PQR বা ABC তেনেকুৱা যিকোনো ত্ৰিভুজৰ নাম আমি দিব পাৰোঁ কিন্তু বিন্দুকেইটা স্থানাংক কি হ'ব x1 y1 এইটো হ'ব কি x2 চাই যাবা x2 y2 আৰু এইটো বিন্দুৰ স্থানাংক হ'ব কি x3 y3 এনেকুৱা যদি এটা ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ স্থানাংক ক্ৰমান্বয়ে x1 y1 x2 y2 আৰু x3 y3 হয় তেতিয়াহ'লে তেনে এটা ত্ৰিভুজৰ কালি নিৰ্ণয় আমি কৰিম এইটো সূত্ৰৰ দ্বাৰা এইটো সূত্ৰ কি হাফ ইনটু x1 ইনটু y2 মাইনাছ y3 প্লাছ y2 ইনটু y3 মাইনাছ y1 প্লাছ x3 ইনটু y1 মাইনাছ y2 উইদিন ব্ৰেকেট ঠিক আছে আচ্ছা এতিয়া এই
যিটো সূত্ৰ এই সূত্ৰটো তুমি কেনেকৈ মুখস্থ কৰিবা বা কেনেকৈ তুমি মনত ৰাখিবা ইয়াৰ এটা সহজ উপায়টো মই দেখুৱাই আছোঁ চোৱা তোমালোকে হাফটো তুমি লিখিবাই প্ৰথমে নহয় জানো হাফটো আছেই হাফ লিখিলা প্ৰথম x1টো লোৱা এক্স কোঅৰ্ডিনেট যিটো আছে কি x1 মই নামেই দি দিছোঁ আৰু এ বি চি নাম দিছোঁ বুজাৰ সুবিধাৰ কাৰণে এইটো বিভিন্ন নাম দিব পাৰা এ বি চি ডি ই এফ তাৰপিছত তোমাৰ পি কিউ আৰ ত্ৰিভুজৰ আমি নাম দিওঁ নহয় এতিয়া চোৱা আমি প্ৰথমে এক্স কোঅৰ্ডিনেট লৈছোঁ এ বিন্দুৰ x1 লৈছোঁ সূত্ৰটো মনত ৰখাৰ কৌশলটো দেখুৱাইছোঁ x1 ইনটু এ বিন্দুৰ এক্স কোঅৰ্ডিনেট লোৱা হ'ল এতিয়া বি বিন্দুৰ ৱাই কোঅৰ্ডিনেট মাইনাছ চি বিন্দুৰ ৱাই কোঅৰ্ডিনেট চাই ল'বা বি বিন্দুৰ ৱাই কোঅৰ্ডিনেট কি y2 মাইনাছ কি y3 বুজি পাইছা এক্সৰ কোঅৰ্ডিনেট এ বিন্দুৰ এক্স কোঅৰ্ডিনেট লোৱা হৈছে আৰু এতিয়া মাইনাছ কৰিছোঁ কি বি বিন্দুৰ ৱাই কোঅৰ্ডিনেটৰ পৰা চি বিন্দুৰ ৱাই কোঅৰ্ডিনেট মাইনাছ কৰিছোঁ আৰু পূৰণ হিচাপে ৰাখিছোঁ উইদিন ব্ৰেকেট প্লাছ এইবাৰ আমি বি বিন্দুৰ এক্স কোঅৰ্ডিনেট ল'ম কি আছে এইটো x2 হয়নে x2 ল'ম আৰু তেতিয়া ৱাই কোঅৰ্ডিনেট কোনকেইটাৰ হ'ব এতিয়া চি আৰু এৰ ক্ৰমান্বয়ে চি বিৰ পিছত চি আহিছে নহয় চি গতিকে চিৰ ৱাই কোঅৰ্ডিনেট কি আছে y3 মাইনাছ এৰ কি আছে y1 বুজি পাইছা এতিয়া আমি ল'ম কি চি বিন্দুৰ এক্স কোঅৰ্ডিনেট ল'লে কি হ'ব চোৱা এক্স কোঅৰ্ডিনেট ল'লোঁ এতিয়া চি ল'লোঁ গতিকে এ আৰু কি হ'ব বি হ'ব এৰ কি আছে y1 মাইনাছ বিৰ কি আছে y2 বুজি পাইছা পেকেট ইয়াতে শেষ কৰিব লাগিব এতিয়া চোৱা তোমালোকে মিলাই চোৱা হাফ হাফ x1 y2 y3 আছেনে নাই তাৰপিছত তুমি চোৱা ইয়াত x2 ইয়াতো x2 আছে y3 y1 x3 y1 y2 দেখিছানে মিলি গৈছে ইয়াত যেনেকুৱা ইয়াতো প্লাছ আছে ইয়াতো প্লাছ আছে ইয়াতে গোটেইকেইটা মানে কি আছে মাইনাছ আছে গতিকে সূত্ৰটো অবিকল মিলি গৈছে গতিকে তোমালোকে এনেকৈ তোমালোকে দুই এবাৰ চিত্ৰটো আঁকি লৈ তোমালোকে নিজে মই দেখুৱাৰ ধৰণে তোমালোকে স্থানাংকখিনি বহাই যাবা সূত্ৰটো অট'মেটিক ওলাই আহিব এইটো মই বিতংভাৱে ইয়াত বিশ্লেষণ কৰি তোমালোকক দেখুৱাইছোঁ কিতাপত এই সূত্ৰটো চমুকৈ দিছে তোমালোকৰ বহুত ল'ৰা ছোৱালীয়ে হয়তো এইটো কিতাপৰ পৰা বুজিবলৈ টান হ'ব সেইকাৰণে মই কথাখিনি বিতংকৈ মই ডিছকাছ কৰিছোঁ আশা কৰিছোঁ তোমালোকে বুজি পাইছা এইটো এটা বৰ ইম্পৰ্টেণ্ট ফৰ্মুলা কোঅৰ্ডিনেট জিঅ'মেট্ৰি তোমালোকে পিছলৈ যেতিয়া ত্ৰিভুজৰ খালী নিৰ্ণয়ৰ কথা আহিব তেতিয়া এই সূত্ৰটো তোমালোকে ব্যৱহাৰ কৰিব লাগিব মই আজি আৰু ইয়াতে মই সমাপ্ত কৰিব বিচাৰিছোঁ তোমালোকে প্ৰত্যেকে মই যিটো অংক আজি মই কৰিলোঁ সেইটো তোমালোকে প্ৰত্যেকে নিজে নোট বহীত উঠাই ল'বা আৰু দুই এবাৰ প্ৰেক্টিছ কৰিবা যিসকলে ভৱিষ্যতলৈ হায়াৰ ছেকেণ্ডেৰী ছায়েন্স পঢ়িবা তোমালোকৰ কাৰণে এইটো বৰ দৰকাৰী হ'ব এইটো গুৰুত্বপূৰ্ণ ইয়াত শিকি গ'লে পিছলৈ তোমালোকৰ কাৰণে ক্লাছ কৰোঁতে বুজোঁতে সহজ হ'ব ইয়াতে ৰাখিছোঁ ধন্যবাদ